बे समाव फैयो उदालगुरि जिल्लानि सिङाव थानाय नैबे भेरगाव स्टेडियामावहायो बेयाव जोङो नुनो मोन्दों सानथामनि हाबाफारि लादों बेयावहायो बड'लेण्ड कालचार एन्ड बेयावहायो बिदिनो कालचारेल मिट लादों नैबे बिथां इउपिपिएल हान्जाफ्रा बेयाव गोबां बिदिनो लाइमोन गोग्लैसोना थानायफोरखौ बिदिनो बिसोरो बेबायदि खेला दुलायाव इनभल्भ खालामनो थाखाय बिसोर बे सानथामनि हाबाफारिखौ लादों आरो बिदिनो जों नुनो मोन्दों गोबां बिदिनो लोब फैनानै बेयावहायो नैबे खेला दुलायाव बाहागो लानो नागिरदों आं बे समाव खावलायो केमेरा पार्सनखौ देखायनो थाखाय বডোলেণ্ড স্পৰ্টছ এণ্ড কালচাৰেল মিট আজিৰ পৰা ষ্টেডিয়ামত আৰম্ভ হৈছে আমি প্ৰতিকূল বতৰৰ মাজতো আমি প্ৰগ্ৰেমবিলাক আয়োজন কৰি আছোঁ এতিয়া স্পৰ্টছৰ বিভিন্ন ইভেণ্টটো আৰম্ভ হৈছে আৰু আমি কালচাৰেল মিটত আমি ট্ৰেডিশ্যনেল কালচাৰেল ওপৰত এটা ৱৰ্কশ্বপ আমি ৰাখিছিলোঁ এই ট্ৰেডিশ্যনেল কালচাৰ ৱৰ্কশ্বপ এতিয়া আৰম্ভ হ'ব আমি এজন আমাৰ বড়ো জনগোষ্ঠীৰ এমিনেণ্ট পাৰ্চন যিজনে আমাৰ সংস্কৃতিত বহুত অৱদান দিছে আৰু তেখেতে জ্ঞাত ৰহেন্দ্ৰনাথ ব্ৰহ্ম তেখেতক আমি আমন্ত্ৰণ কৰিছিলোঁ আৰু তেখেতে ইতিমধ্যে আহিছে তেখেতে আমাৰ ট্ৰেডিশ্যনেল কালচাৰৰ বহুতখিনি আমাৰ ৰাইজক অৱগত কৰিব আৰু আমি আলোচনা কৰিম আৰু আমাৰ গেমৰ ভিতৰত আমাৰ ফুটবলটো অন্য এটা গ্ৰাউণ্ডত হ'ব আৰু আৰ্চাৰীও আমি অন্য এটা গ্ৰাউণ্ডত আমি ইতিমধ্যে বতৰ বেয়াৰ কাৰণে আমি নিবলৈ বাধ্য হ'লোঁ তাই আমি কৰিম তাৰপিছত আমাৰ বক্সিং উষু আৰু ট্ৰেডিশ্যনেল গেমবিলাক আমাৰ সঠিক জেগাতে হ'ব যিটো আমাৰ আমি যিহেতু পেণ্ডেল বনাইছোঁ সেইখিনি জেগাতে হ'ব আৰু এতিয়ালৈকে 1500 পাৰ্টিচিপেণ্টছ অংশগ্ৰহণ ইতিমধ্যে আহি গ'ল আৰু তেওঁলোকে নিজৰ ইভেণ্টত অংশগ্ৰহণ কৰিব আৰু ভাল খবৰ এইটোও যে আমাৰ শোণিতপুৰ জিলাৰ পৰাও প্ৰায় 300 খেলাৰী অংশগ্ৰহণ কৰিছে বিশেষকৈ তেওঁলোকে ট্ৰেডিশ্যনেল গেম আছে আমাৰ ইণ্ডিজিনিয়াছ গেমৰ কাৰণে তেওঁলোকে পাৰ্টিচিপেট কৰিব আমি স্পৰ্টছ মিট ইয়াত যিসকলে প্ৰথম দ্বিতীয় আৰু তৃতীয় মানে বঁটা পাব বা স্থান পাব আমি তেখেতসকলক ফিউচাৰত সহায় কৰিবৰ কাৰণে পদক্ষেপ ল'ম যিহেতু আমাৰ বডোলেণ্ডত আমি 5খন স্পৰ্টছ একাডেমি আমি খুলিবলৈ গৈ আছোঁ এই 5খন স্পৰ্টছ একাডেমিতে তেখেতসকলক ৰাখি পেলাই ফিউচাৰত যাতে তেওঁলোকে এই খেলটো যাতে ডেভেলপ কৰিব পাৰে বা অন্যান্য নেশ্যনেল লেভেল বা ইণ্টাৰনেশ্যনেল লেভেললৈকে যাব পাৰে তাৰ কাৰণে আমি ব্যৱস্থা কৰিবৰ কাৰণে ইতিমধ্যে আমি সিদ্ধান্ত লৈছোঁ যেহেতু এই মানে কালচাৰ মিট আৰু গেমছৰ আৰু দিননি মেথা খননাयाव দামগিৰি महरै फैनो हानाय दामगिरि बिथांमोनखौ আমাৰ স্পৰ্টছত এৱাৰ্ড আছে আমাৰ কালচাৰটো আমাৰ কম্পিটিশ্যন নহয় আচলতে সেইটো এক্সচেঞ্জ প্ৰগ্ৰাম হয় আমাৰ ট্ৰাইবেল এক্সচেঞ্জ প্ৰগ্ৰাম স্পৰ্টছত যিসকলে বঁটা পাব তেওঁলোকক আমি গভৰ্ণমেণ্টৰ পৰা চাৰ্টিফিকেট দিয়া হ'ব আৰু আমি মেডেল দিয়া হ'ব আৰু আমাৰ ইয়াৰলি আমাৰ বঁটা প্ৰদান আছে আমাৰ কালচাৰ ডিপাৰ্টমেণ্টৰ পৰা যি হ'লেও নীলেশ্বৰ ব্ৰহ্ম নামেৰে আমি এটা প্ৰদান কৰা হয় যিসকলে আমাৰ বড়ো জনগোষ্ঠীৰ বাবে বিশেষকৈ সাংস্কৃতিক জগতত অৱদান যোগায় তেখেতক আমি নিৰ্বাচিত কৰি পেলাই বা আমাৰ জুৰি বোৰ্ড আছে জুৰি বোৰ্ডে চিলেকশ্যন কৰি দিয়ে আমাক তেখেতসকলক বা তেখেতক আমি এজনকৈ যি হ'লেও নীলেশ্বৰ ব্ৰহ্মৰ নামত বঁটা প্ৰদান কৰা হয় বিশেষকৈ কালচাৰৰ ক্ষেত্ৰত আৰু আমাৰ নেশ্যনেল আৰু ইণ্টাৰনেশ্যনেলত যিসকলে আমাৰ বডোলেণ্ড অঞ্চলৰ পৰা বিভিন্ন ইভেণ্টত মানে বঁটা পায় তেখেতসকলক আমি কেটছ এৱাৰ্ড দিয়া হয় আমাৰ তৰফৰ পৰা BTC চৰকাৰৰ তৰফৰ পৰা মানে ওৱান টাইম একালীন আমি কেটছ এৱাৰ্ড দিয়ে এইখিনিও আমি 26 তাৰিখত আমি দিম আৰু আমি প্ৰতিখন জিলাৰ পৰা 4জনকৈ ইমিনেণ্ট স্পৰ্টছ পাৰ্চন আমি এইবাৰ সম্বৰ্ধনা জনাব বিচাৰিছোঁ তেখেতসকলকো আমি অহা 26 তাৰিখত আমি এইখন মঞ্চতে তেখেতসকলকো সম্বৰ্ধনা জনোৱা হ'ব